Bharatiya Janata Party Tumpini Dhansiri Long Victory and Prosperity Rally Padopon. Pini Paikuni Chikloni Painko Rapli Arni Ada Por Pai Kepen Dhansiri High School Patro Klamalo. Karbiang Lang Autonomous Council Apen Bharatiya Janata Party Tum Patir Piponsi. Pini Unity Victory and Prosperity Rally Padopon Lo. Bangsto me long Nangachitong Dun KEC CM Dr. Tuliram Ronghang MLA Bidya Singing Leng MLA Dorsing Ronghang, Local MEC Tilutama Hasnu, Lapen Doan MEC EM Lapen Tim Karbiang Long Atum Tame Nang Chetong Dunsi May Padopon. Pinia May Long BJP along Mass Joining Ta Padopon. Laso Long Mondal Congress Pen, Bang Troke Prapo Lapen, United Christian Fellowship Pen, Bang Paruhini Ra Bang Poke Patum Tame BJP along Chipa Ogdu. Dimasa Traditional Dance Karbi Traditional Dance Lapen Penangan Cultural Program Tame Padopon Lo. আমি বেলেগ সরকারক তুলে কংগ্রেস সরকার ফিরি কইলে তারপরে কিমান নির্যাতন চলাইছিলে কিমান কৰাপচন চলাইছিলে আমি আমাৰ চকুৰ সন্মুখতে আমি দেখিছো মোক আপোনালোকে আশীৰ্বাদ দিয়াৰ পিছতে ইয়াত ধনশ্ৰী সমষ্টি আমাৰ সিএম অনাৰৰ ডক্টৰ তুলিৰাম ৰহমান ছাৰৰ নেতৃত্বত আমাৰ চিফ মিনিষ্টাৰে তেখেতক আশীৰ্বাদ ঘটাই দিয়াৰ হতে আমাৰ ধনশ্ৰী সমষ্টিও আমাৰ সিএম ছাৰে এখন ধুনীয়া ৰাস্তা দিছে 25 কিলোমিটাৰ ৰাস্তা আপোনালোকে 30 বছৰ পিছত দেখিব পাইছে এইটো আপোনালোকৰ কাৰণে আমাৰ কাৰণে অতি গৌৰৱান্বিত আমি সকলোৱে আমাৰ ৰবট সিএমক ধন্যবাদ জ্ঞাপন কৰোঁ লগতে মোক আপোনালোকে আশীৰ্বাদ দিয়াৰ পিছতে ইয়াত ধনশ্ৰী বাসীৰ কাৰণে যিটো পানী সুবিধা আমাৰ ডক্টৰ তুলিৰাম ৰহমান ছাৰৰ নেতৃত্বত জল জীৱন মিছনৰ যিটো প্ৰাইম মিনিষ্টাৰৰ যোনটো স্কিম আছে আজি সভা কাৰ্যসূচীতে 10টা বজাৰ পৰা আমাৰ তিনিটা বাইদেউ ইয়াত মোক কাৰ্যসূচীটো দিছে কিন্তু আজি মিটিং আৰম্ভ কৰিছে 1:30 বজাৰ পৰা গতিকে ইয়াত যিমানখিনি আহিবাবিলাক আহিছে যিহেতু মহিলা সংখ্যা ইয়াত বেছি পুৰুষ আছে কিন্তু মহিলা সংখ্যা বেছি আছে যিকোনো সভা সদায় মহিলাবিলাকে আগবাঢ়ি আহে গতিকে যিমানখিনি আঁচনিবিলাক যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকৰ আঁচনি যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকৰ আঁচনি যিবিলাকৰ আত্মসহায়ক গোটবিলাকৰ আঁচনি সেই গোটেইখিনি আঁচনিবিলাকক মহিলাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তিনিটাৰদেৱে আপোনালোকক উপহাৰ দিছে উন্নয়নৰ সভাত আয়োজন কৰা হৈছে প্ৰত্যেক এমচি সমষ্টিত উন্নয়নৰ সভাত আমি আয়োজন কৰা যোৱা কাৰ্বি আংলং অটোনমাছ কাউন্সিলত নিৰ্বাচনত প্ৰত্যেক এমচি সমষ্টিত আমি গৈছিলোঁ আৰু টিম কাৰ্বি আংলং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত তেখেতে প্ৰত্যেক এমচি সমষ্টিত গৈ ৰাইজৰ কিছুমান প্ৰতিশ্ৰুতি দি আহিছে আৰু ঘোষণা কৰিছে সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে আৰু কাৰ্বি আংলং ৰাজ্য সকলো জাতি জনগোষ্ঠী মিলি কাৰ্বি আংলং ৰাজনীতিৰ ইতিহাস ৰচনা কৰিছে পোন প্ৰথমবাৰ বিৰোধী শূন্য 26টা সমষ্টিত সমান্তৰাল হিচাপে তাৰ কাৰণে আমি একতা উন্নয়ন এই সভাত আমি আয়োজন কৰা হৈছে গতিকে আজি ধনশিৰি এৰিয়া নিৰ্বাচন সময় ডিফুটো ধনশিৰি ৰাস্তা 26 কিলোমিটাৰৰ ৰাস্তা এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিতে মতে সেই ৰাস্তাটো এতিয়া কাম চলি আছে কাম আৰম্ভ হৈ আছে আৰু 5 মাহৰ ভিতৰতে সেই গোটেইখিনি কামৰ সম্পূৰ্ণ হ'ব গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে যিবিলাকৰ কাম আমি উন্নয়ন দেখাওঁ আৰু যিবিলাকৰ আমি ঘূৰিছোঁ আঁচনিবিলাক যিটো লৈছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিল অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ লগত মিলি যিবিলাক আঁচনি লোৱা হৈছে জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ আৰু আঁচনি ধৰক যেনেবা আমাৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালবিলাকৰ বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয় ফেজ 2 কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি PMAY ঘৰৰ পৰা দিয়াৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডত দিয়াৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আৰু চেল্ফ হেল্প গ্ৰুপবিলাকক যিটো বিনামূলীয়া তেওঁলোকৰ একাউণ্টত 10,000 পৰা আৰম্ভ কৰি 1 লাখ 2 লাখ
লৈকে সেই গোটেইখিনি আৰু নিবনুৱা সমস্যাবিলাকৰ সন্ধান কৰাৰ স্বাৰ্থত সেই গোটেইখিনি যিবিলাকৰ নিবনুৱা যিবিলাকৰ চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে যে চৰকাৰে 0 ইণ্টাৰেষ্টত 2 লাখ টকা লোন দিয়া হ'ব আৰু যিবিলাকৰ টেকনিকেল পাছ যিবিলাকৰ BE পাছ কৰিছে যিবিলাকৰ বেলেগ UH BC পাছ কৰিছে কোনোবা ভেটেৰিনেৰী ডক্টৰ পাছ কৰিছে তেওঁলোকৰ চেল্ফ ডিপেণ্ডেণ্ট নিজৰ ভৰি নিজে থিয় হৈ পৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা এতিয়া 5 লাখ টকা লোন দিয়া হ'ব এনেধৰণত আমি প্ৰত্যেক MEC সমষ্টিত আমি সভাখন আয়োজন কৰা গৈ আছে ইউনিটি ভিক্টৰী এণ্ড প্ৰস্পেৰিটি আমি একতা হৈ আমি ভিক্টৰী কৰিছোঁ মানে 24টা সমষ্টি গতিকে সেই আৰু আজি এই সভাৰ লগতে চাপ মিলাই যে বেলেগৰ ৰাজনৈতিক দলৰ পৰা আজি ধনচিৰি এৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা উপসভাপতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আজি যোগদান কৰা হৈছে প্ৰায় লিষ্টৰ মতে প্ৰায় 700কৈ অধিক পৰিয়ালে আজি কংগ্ৰেছৰ পৰা আৰু বেলেগৰ ৰাজনৈতিক দলৰ পৰা আমাক ত্যাগ কৰি ইয়াত BJP দলত যোগদান কৰে